সেই যে ল'ৰাটো বহুত মদ খায়, সেই ল'ৰাটো বিয়া পাতি দিব লাগে। কিয়? কাৰণ তেতিয়াহে ভাল হ'ব, বিয়াৰ যেতিয়া ৰেছপনচিবিলিটি পাব সি ভাল হৈ যাব আকৌ। এনেকুৱা ধৰণৰ কথা কেতিয়াবা শুনিছে নেকি আপোনালোকে? মই শুনিছোঁ। যাৰ মুখত শুনিছোঁ তেখেত ভকত আছিলে আৰু যাৰ বয়স আছিল 60 বা 65ৰ ভিতৰত। আৰু এই কথাটো মই আজিৰ পৰা 2 বছৰ 3 বছৰ আগৰ শুনা কথা, আৰু কথাটো শুনি মই বহুত আচৰিত হৈ গৈছিলোঁ কি কেনেকৈ এনেকুৱা মানুহবোৰে, যোনবিলাক মানুহ ভাল ভাল পদত আছে, ভকত হওক, মিনিষ্টাৰ হওক, এনেকুৱা মানুহৰ পৰা আমি বহুত ভাল কথা শুনিম বুলি আশা ৰাখোঁ। কাৰণ তেখেতসকলে বহুত অভিজ্ঞতা থকা মানুহ হয়, তেখেতসকলে ভাগৱত পাঠ পঢ়া মানুহ হয়। এনেকুৱা মানুহে যদি এনেকৈ এষাৰ কথা কৈ দিয়ে কি সেই ল'ৰাটো ড্ৰাগ এডিক্ট আছিলে, ইয়াত ড্ৰাগ এডিক্ট হয়, এলকহলিক হয়, আৰু তাৰ চলিউশ্যন এইটোৱে কি ল'ৰাটোক বিয়া পাতি দিব লাগে, যেতিয়া জিম্মেদাৰী আহিব সি ভাল হৈ যাব। আৰু ল'ৰাটোৰ বয়স 28ৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত কিবা এটা আছিলে। তো মোৰ কুৱেশ্যন এইটোৱে, সেই ভকতজন ৰাইট নে, শুদ্ধ নে? মোৰ চকুত শুদ্ধ নহয়। যদি কোনোবাই সঁচাকৈ এলকহলিক হয়, ড্ৰাগ এডিক্ট হয়, আই থিংক হি শুড বি এডমিটেড টু আ ৰিহেব, নট টু আ মেৰেজ। আৰু এনেকুৱা ডাঙৰ ডাঙৰ পদত থকা মানুহবোৰে যেতিয়া কথা কয়, সেই কথাবোৰৰ ইম্পেক্ট পৰে ছ'চাইটিত। কাৰণ এজন ভকতে যেতিয়া এনেকুৱা কথা কৈ দিয়ে, তো ওচৰ পাজৰ মানুহে ভাবে কি ভকতে কৈছে যিহেতু কথাটো চাগে সত্য। চ' সেইটো কাৰণে এইটো এটা ৰিকুৱেষ্ট আছে, যোনবিলাক মানুহৰ কথা ইনফ্লুৱেঞ্চ হয় ছ'চাইটিত, আপোনালোকে যাতে কথাবোৰ যেতিয়া কয় বহুত ভাবি চিন্তি ক'ব। কাৰণ কাৰোবাৰ লাইফৰ কথা আছে। আৰু মোৰ চকুততো এই কথাটো একেবাৰে ভুল। আৰু যদি কোনোবাই ভাবে কি নহয় তেখেত শুদ্ধ, কমেণ্ট ছেকশ্যনত জনাব পাৰে। কিন্তু মোৰ চকুত তেখেতৰ এই বাক্যটো শুদ্ধ নাছিলে। থেংক ইউ।